হেই শুনা, তুমিতো জানাই মই কল্পনা কৰি ভাল পাইছিলোঁ, আজিও ভাল পাওঁ। বাস্তৱ পৃথিৱীখনত যা হওক, মোৰ কল্পনাৰ পৃথিৱীখনত মই বহুত সুখী জানা। মোৰ এখন কল্পনাৰ পৃথিৱী আছে, য'ত সকলো আছে আৰু তুমিও আছা। আজি তুমি মোৰ পৰা দূৰৈত আছা যদিও মোৰ এই পৃথিৱীখনত তুমি মোৰ লগতেই আছা। তুমি কোৱাৰ দৰে সুন্দৰ আমাৰ এই জীৱন। কল্পনা পৃথিৱীখনত আমি দুয়ো কেনেকৈ কিমান সুখী সেয়া তোমাক ক'ব খুব মন যায়। কিন্তু তোমাক ক'বলৈ, তুমিতো মোক দেখা দিবলৈও, তুমি বাৰু মোক লগ দিব বেয়া পোৱা নে ভয় কৰা, নে তুমি মোক ঘৃণা কৰা বাৰু, সেয়া জানিবলৈও মই আজি ব্যৰ্থ। বাদ দিয়া, আজি আমি ভালপোৱাৰ বিশেষ দিনটো উদযাপন কৰিম। নতুন ঠাইলৈ যাম, নেদেখা জেগা চাম। আগতে যোৱা ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই ঠাইডোখৰত বহিম, য'ত আমাক একেলগে দেখি শিশুকেইটাইও পানীত লুকা ভাকু খেলিব, আৰু তাকেই চাই চাই আমি দুয়োৰে মাজত হেৰাই যাম। এইবোৰ মোৰ কল্পনাৰ পৃথিৱীত নহয়, আমাৰ বাস্তৱ পৃথিৱীখনত হোৱাহেঁতেন। তোমাৰ মাজত এতিয়া কি চলি আছে সেয়া জানিব বৰ মন যায়।